Hello everyone, good morning. আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Baby. আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱা শুৱাৰ পৰা উঠাবাই আৰম্ভ কৰা হৈছে। ভাবিলোঁ দিনটোনো কি কৰি থাকোঁ ঘৰত, তাকে আপোনালোকৰ আগত দেখাওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া মই ৰাতিপুৱাৰ সকলো কাম বন কৰি মেলি আজৰি, কাপোৰ কেইটামান ধুব লগা, আৰু যদি বতৰটো ভাল হয় তেতিয়াহ'লে ধুম। অথনি কাম বনৰ পৰা আজৰি হৈ অলপমান মোবাইল চালোঁ, টিভি চালোঁ, তেনেকেই অলপ সময় থাকিলোঁ। তাৰপাছত দেখিলোঁ যে ৰ'দটো ধুনীয়াকৈ ওলাইছে, সেইকাৰণে গৈ কাপোৰ কেইটামান ধুই দিলোঁগৈ। তাৰপাছত এইফালে এয়া একদম পূৰা ৰ'দ বাহিৰত, সেইকাৰণে কাপোৰকেইটা একদম সোনকালে ধুই দিলোঁ যাতে সোনকালে শুকাই যায়। তাৰপাছত এতিয়া যাওঁ, আব্বাহঁতৰ চাহ খোৱা টাইম হৈছে, তো গৈ পেলাই চাহ বনাই লওঁগৈ আৰু ময়ো খাই লওঁগৈ। তোমাৰ তুমি বুজানে আব্বাৰ কাৰণে নিমখ চাহ বনাই দিয়া হ'ল। এতিয়া আমাৰ কাৰণে আকৌ চেনি দি পেলাই চাহ বনাই আছোঁ। অকণমান দেখাই দিম অথনি চাহ খাই আকৌ দুপৰীয়াৰ কাৰণে একেলগে ভাতো বনাই দিলোঁ। ভাত পানী বনাই মেলি হ'ল। এতিয়া মই ৰুমত আহিছোঁ, গাটোও ধুই লওঁ। গা পা ধুই মেলি আকৌ দেখাম। হাজবেণ্ড স্কুলৰ পৰা আহিবলৈও সময় হৈছেহি, সেইকাৰণে সোনকালে গাটো ধুই একেবাৰে আজৰি হৈ লওঁ, তাৰপাছত খাম। এতিয়া একেবাৰে মই গা পা ধুই মেলি আহিলোঁ। আম্মাহঁতে ভাত খালেই চাগে, কিন্তু মই অলপ দেৰিকৈ খাওঁ, কাৰণ হাজবেণ্ড অহা অলপ দেৰি হয়, সেইকাৰণে নালাগে দাদা নেকি। এয়া মই কম্পিউটাৰ ক্লাছৰ কাৰণে ৰেডি হৈ গ'লোঁ, আৰু মোৰ লগতে যায় মামাৰ ছোৱালী দুজনীও যায়, তো আমি তিনিওজনী একেলগে যাম। ৰেডি হৈ গ'লোঁ। উখানামি
কাঁপিছে বুকু কাঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে Hi bro. মই তোমাৰ এক এতিয়া মই ক্লাছৰ পৰা আহি ঘৰ পালোহি আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম বাই